নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলগীয়া আছে আপোনালোকে থাম্বনেইল চাই অলৰেডি গম পাইছেই। চ' আজি আমি আলোচনা কৰিম ইতিমধ্যে সম্পূৰ্ণ হোৱা এইচএছ আৰু এইচএছএলচিৰ ৰিজাল্টৰ বিষয়ে। আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব। নৰ্মেলি আমি দেখা পাওঁ এইচএছ আৰু এইচএছএলচিৰ ৰিজাল্ট যিটো আছে সেইটোৰ মাজত 2 এদিনৰ পাৰ্থক্য থাকে। 2 এদিন পিছত আৰু 2 এদিন আগতীয়াকৈ দিয়া হয় এইচএছ আৰু এইচএছএলচিৰ ৰিজাল্ট। কিন্তু এইবাৰ এইচএছএলচিৰ ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব আৰু এইচএছৰ ৰিজাল্টটো যেনেকুৱা আছে তেনেকুৱাই থাকিব, মানে কি যিমান দিন আগতে টাইমটো লৈছিলে সিমান দিন টাইমটো থাকিব আৰু এইচএছএলচিৰ ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব। যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষাত কোনো স্থান নাই, অনলি ফাৰ্ষ্ট কোনে কিমান মাৰ্ক পাইছে সিমানখিনি আহিব। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন থাকিব, কিন্তু কোনো স্থান নাথাকিব যে ষ্টাৰ মাৰ্ক পাইছে বা কোনোবাই ফাৰ্ষ্ট ৰেংক পাইছে, ছেকেণ্ড ৰেংক, এইবোৰ নাথাকে। গতিকে সেইবোৰ কেলকুলেট কৰিব নালাগে, গতিকে ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব। আপোনালোকে যদি গুগলত চাৰ্চ কৰি চাই আপোনালোকে দেখা পাব যে মেট্ৰিকৰ ৰিজাল্টটো মে' মাহত দিয়া হ'ব বুলি কৈ আছে আৰু এইচএছৰ ৰিজাল্টটো যিটো আছে সেইটো জুন মাহত দিয়া হ'ব বুলি তাত লিখা আছে। যদি আপোনালোকে গুগলত চাই, মই স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে। কিন্তু এতিয়ালৈকে ছেবা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই। যেতিয়াই ছেবা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা কিবা এটা ৰিজাল্ট ৰিলেটেড আপডেট পাই যাওঁ, মই কিন্তু এটা ভিডিঅ' বনাই আপলোড দি দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যোৱাবাৰ ৰিজাল্টৰ সময়ত কৈছিলে যে এইচএছ আৰু এই মেট্ৰিকৰ ৰিজাল্টবোৰ মানে হঠাৎকৈ দি দিয়া হ'ব, আগতীয়াকৈ কোনো ডেট নিদিয়ে, হঠাৎকৈ দি দিয়া হ'ব। আপোনালোকে যোৱা ৰিজাল্টত চাব পাৰিছে যে হঠাৎ ৰাতিপুৱা গম পাইছোঁ আৰু ৰিজাল্টটো দি দিয়া হৈছে। এইবাৰো ঠিক তেনেকৈ হঠাৎকৈ ৰিজাল্টটো দি দিয়া হ'ব। এইবাৰ মাত্ৰ এনেকুৱা হ'ব যে মেট্ৰিকৰ ৰিজাল্টটো আগতীয়াকৈ দিব আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো অলপ পিছত দিব। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে। নতুন আপডেট পালে কিন্তু মই ভিডিঅ' বনাই আপলোড দি দিম। ছেবাৰ ফালৰ পৰা এতিয়ালৈকে কোনো আপডেট অহা নাই, কিন্তু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা এটা আপডেট আহিছে। ৰিজাল্ট দিয়াৰ আগতে কিন্তু যিটো ডেট আছে সেই ডেটটো পাব্লিছ কৰিব হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে নিজৰ ৱেবছাইটত। সেইটো মই স্ক্ৰীনশ্বট দেখাই আছোঁ, তাত লিখা আছে স্পষ্টকৈ যে ডেটটো পাব্লিছ কৰা হ'ব ৰিজাল্টৰ আগতে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হয়। যদি ভিডিঅ'টো অলপ ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি যাব আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।